ব্লগ আপোনালোক সকলোলৈকে কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আজি যিহেতু এটা কাতি বিহু বুলি পৰম্পৰা পথাৰখন চোৱাটো আৰু আমাৰ কৃষকসকলৰ বাবেও এটা ভাল দিন, যিটো দিন তেওঁলোকৰ বাবে এটা কষ্টৰ ফলটো চাবলৈ পোৱা যায় ন, কেনেকুৱা হৈছে তেওঁলোকৰ খেতি পথাৰ। মানে এটা কাতি বিহু বুলি চোৱাটোও বেলেগ, তাৰ আগতো চোৱাটো বেলেগ ন। সদায় চাই থাকে যদিও কাতি বিহু বুলিও এদিন এপাক পথাৰলৈ মৰাটো মানে এটা সুখৰ কথা আৰু মানে এটা ভাল আৰু মানে যিটো আনন্দ তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে। চ' আজি পথাৰখনো চাবলৈ আহিলোঁ, আপোনালোককো দেখুৱাবলৈ আহিছোঁ আমাৰ মাদুৰী গাঁৱৰ। চাই থাকিব ভিডিঅ'টো শেষলৈকে, আজি আমাৰ পথাৰখন কেনেকুৱা হয়। ঠিক আছে, এয়া আমাৰ পথাৰ। ভালেই হৈছে আমাৰ খেতি পথাৰবোৰ, আমাৰ মাদুৰী গাঁৱৰ। এয়া আমাৰ পাছফাল, এয়া গৰু এৰাল দি থৈছে, ছাগলী গৰু। এইটো আমাৰ পোৱালি। কেনেকুৱা লাগিলে জনাব, আমাৰ খেতি পথাৰ কেনেকুৱা হৈছে ভিডিঅ'টোৰ জৰিয়তে জনাব। মোৰ মতেতো বহুত ভাল হৈছে, কৃষকসকলেও চাগে আজি খুব আনন্দিত হ'ব। বাই বাই।